আজি হ'ল আমাৰ 21 তাৰিখ 21 জুন আমাৰ বিশ্বৰ য়োগা দিৱস। য়োগাটো আমাৰ শাৰীৰিক মনৰ শান্তিৰ কাৰণে এটা ৰিলেক্স ফিল হয়। আমাৰ যিটো ঘৰুৱা কাম কাজ কৰি আমাৰ যিখিনি আমাৰ স্বাস্থ্যৰ কাৰণে হয়, তাতকৈ আমি য়োগাটো কৰিলে ৰাতিপুৱা অলপ আমাৰ আধা ঘন্টা এঘন্টা সময় লৈ পেলাই আমাৰ য়োগাৰ এক্সাৰচাইজটো কৰিলে আমাৰ সকলো মহিলাসকলৰ ধৰক সকলো সৰু সুৰা বেমাৰ আজাৰ নাইকিয়া হোৱাটো সম্ভৱ হয়। আৰু এইখিনি নিজৰ কাৰণেও আমি সময় উলিয়াই পেলাই আমাৰ এই ব্যায়ামখিনি কৰিব লাগে। সকলো ভালৰ কাৰণেই হয় এইটো। কোনটো গোটৰ পৰা আপোনালোকে কৰিছে? মই আমাৰ দিলাং দৈপা CLF-ৰ আণ্ডাৰৰ শিৱশংকৰ ভিঅ'ৰ পৰা কৈছো আৰু। জুন তাৰিখ যিটো আমাৰ ইণ্টাৰনেশ্যনেল যোগা দিৱস হয়, তাৰ ওপৰত আমি SHG-ৰ সকলো মেম্বাৰবোৰক মাতি আমি যোগা শিকাবৰ কাৰণে আমাৰ আজি হেৰি কাৰণে মাতিছোঁ। আৰু এই যোগাটো আমি এইটো কাৰণে কৰিব লাগে, কাৰণ কিয় আমাৰ এতিয়া যিটো আমাৰ মানে সামাজিক যিখিনি আমাৰ খাদ্য হওক বা মানুহৰ শৰীৰৰ যিবোৰ বেমাৰ আজাৰ হৈছে, সেই বেমাৰ আজাৰৰ পৰা আমি কেনেকৈ মুক্তি পাব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰে যোগাটো সকলো ঠাইতে